নমস্কাৰ মই কিমকিমে আপোনালোক সকলোকে পুনৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে আৰু আজি সোমবাৰ হয় মই এতিয়া গা পা ধুই আহি ধূপ চাকি জ্বলাই আহিলো ভগৱানক অকমান পূজা কৰি মানে সোমবাৰ মহাদেৱৰ কাৰণে বৰ্ত ৰাখো মহাদেৱক অকমান পূজা আৰ্চনা কৰি আহিলো হিমানটা ভালকৈ নাজানো পূজা কৰিব যিকন জানো হেভাগে কৰো আৰু আজি দিনটোনো কি কৰো কি নকৰো আপোনালোকক অকমান দেখাম বুলি ভাবিছো আৰু সোমবাৰ মই দিনত একো নাখাও এনে কেতিয়াবা ফলমূল খোৱা হয় বাৰু দে আৰু ৰাতিকে নিৰামিষ ভাত খাই দিও আৰু আমাৰ ঘৰত এই দুটা আছে দুইটা উৎপাত কৰি আছে আৰু আজি বতৰটো চাওকচোন ইমান ধুনীয়া ৰ'দ চ'দ নাই ফিফিকে অকণ বতাহ মাৰিছে আৰু এতিয়া অকণ বৰষুণো পৰিছে টুপটুপকে আৰু আজি ফুল ৰুম বুলি ভাবিছিলো বতৰটো ধুনীয়া দেখি কিন্তু এতিয়া দুটুকে বৰষুণ পাইছে ৰুব নোৱাৰিম চাগে দেই আৰু কি কওনো কি নকওঁ আপোনালোকক সকলো দেখাই থাকিব ইনে বৰষুণ দিছে ই আকৌ মোক পানী ফেচকে মাৰি দিছে সিহঁতৰ উৎপাত সিহঁতে দুটা পৰিবি তই থাকিবলৈ জেগা বিচাৰি পোৱা নাই তাত শুই লৈছ ইয়াক তেতিয়া জুলি ক'বলৈ মাকে দিব ইয়াক তেতিয়া আছ নাপায় আহিব গ'ব সেইটো বেয়া হৈ যাব দে আম নাই গছত কেইটামান আছেগে এইটো আমাৰ উৎপতীয়াটো এইটো 2000 years later দিনটো একো নাছিলে কৰিবলগীয়া কাম সেইকাৰণে শুই আছিলোগে অকণমান তাৰপিছত পাপাই মতাত উঠি আহিলো আৰু উঠি আহিয়ে দেখি মনটো ভাল লাগি গৈছে কাৰণ পাপাক মই বহুত দিনৰ পৰা কৈ থকা বস্তু এটা পাপাই মোক বনাই দিবলৈ লৈছে আৰু কি বস্তু বনাই আপোনালোকক বনাই হ'লে দেখাম হা এয়া পাপাই কাম কৰি আছে পুৰা আৰু এয়া চক বতাহ মাৰিয়ে আছে এতিয়াও আৰু মোৰ শুই চকু একদম পুৰা ফুলি গ'লগে 2 ঘণ্টামান শুলো নেকি মোক আনিবলৈ নিদিলে তাৰপিছত এতিয়া নিজে আনিছে গধুৰ কাৰণে মোক আনিবলৈ নিদিলে নাকাটিবি বেয়া লাগিছে খাই পেলালো ডাঙৰ পিয়ে মই ভাজি অকলে এফালে লৈ থবা মোক মাৰি দিব ভণ্টি এইবোৰ ছোৱালী হয় জানি এইবোৰ আমাৰ ঘৰৰ ৰাক্য আমাৰ বৰ্তমান ফুলি থকা জবা ফুল কেইজোপা মনটো একদম ভৰাই দিছে সিহঁতে ইমানেই ফুলিছে নহয় আৰু 2 জোপামান আছে কিন্তু সেইজোপা এতিয়ালৈকে ফুলা নাই বাৰু 2000 years later আহিছোঁ পাকঘৰলৈ এটা স্পেচিয়েল ৰেচিপি বনাবলৈ মানে মোৰ প্ৰিয় সবতকে মোৰ সবজিৰ ভিতৰত প্ৰিয় বুলি ক'লে ভেন্দিয়ে প্ৰিয় আৰু তাৰে এটা ৰেচিপি বনাবলৈ আহিছোঁ ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ আপোনালোকৰ ভেন্দি কাৰ প্ৰিয় বাৰু ক'বচোন মোক কিন্তু বহুত বেছি প্ৰিয় ভেন্দি দাইলতে দিয়ক ভেন্দি পিটিকাই হওক ভেন্দি পোৰাই হওক ভেন্দি মছলাই হওক মানে ভেন্দি শুকান চব্জি হওক মোৰ যিয়ে নহওক মুঠতে ভেন্দি খাই ভাল পাওঁ আৰু যেনেকৈ নবনাওক তেনেকৈ মই ভেন্দি খাব পাওঁ আৰু মই বহুত বেছি খাই ভাল পাওঁ সেইকাৰণে ভাবিলোঁ মোৰ প্ৰিয় চব্জিটো এটা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ তেন্তে বলকচোন কেনেকৈনো মই আজি ভেন্দি তৰকাৰীখন বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তাৰ কাৰণে লৈছোঁ মই এইখিনি ভেন্দিখিনি মই ভালকৈ ধুই মেলি একদম শুকুৱাই লৈছোঁ আৰু ভেন্দিখিনি শুকুৱাই ল'ব লাগিব কাৰণ নহ'লে ভেন্দিৰ লগত যদি পানী থাকে ন তেতিয়া চব্জিটো পিছল হৈ যাব পাৰে লেপলেপীয়া নিচিনা হৈ যাব পাৰে সেইকাৰণে আপোনালোকে ভালদৰে শুকুৱাই ল'ব আৰু যদি আপোনালোকে ৰাতি বনাম বুলি বিচাৰে তেতিয়া অকণমান সোনকালে ধুই মেলি এনেকৈ থৈ দিলে হৈ যায় নিজে শুকাই যাব আৰু যদি লগালগ বনাবলগীয়া হয় ন তেতিয়া ধুই মেলি শুকান কাপোৰ এখনে কটন কাপোৰ এখনে মচি ল'লে হৈ গ'ল সিহঁতি ধুনীয়াকৈ শুকাই যায় তাৰপিছত এতিয়া এইখিনি মই ধুনীয়াকৈ এটা চাইজত কাটি ল'ম এয়া চাওকচোন মই এনেদৰে কাটি ল'লোঁ এতিয়া এখন কেৰাহী লৈছোঁ আৰু তাত অকণমান তেল দি দিছোঁ আৰু তেলখিনি অকণমান গৰম হ'বলৈ দিম আমাৰ তেলখিনি গৰম হৈ গ'ল আৰু এতিয়া তাত মই ভেন্দিখিনি দি দিছোঁ আৰু ভেন্দিখিনি
প্ৰায় 7-8 মিনিটমান ফ্ৰাই কৰি ল'লে হৈ যাব আৰু জুইটো আপোনালোকে মিডিয়াম ৰাখিব আৰু এইখিনি ঢাকন নিদিয়াকৈ ভাজিব ভেন্দিখিনি 5 মিনিটমান ফ্ৰাই কৰাৰ পিছত মই অকণমান হালধি দি দিছোঁ আৰু এতিয়া ইয়াত আমি নিমখ নাই দিয়া নিমখটো পিছত দিম কাৰণ নিমখটো এতিয়াই দি দিলে ভেন্দিখিনিয়ে পানী এৰিবলৈ ধৰিব আৰু ভেন্দিখিনি আমাৰ পিছল হৈ যাব পাৰে সেইকাৰণে এতিয়া নিমখটো নিদিওঁ নিমখটো পিছত দিম আৰু এয়া চাওক আমাৰ ভেন্দিখিনি প্ৰায় হৈ গৈছে একদম ফ্ৰাই কৰি পেলাব নালাগে অকণমান কোমল হ'লে এনেকুৱা নিচিনা হ'লে আপোনালোকে নমাই দিব এতিয়া মই ভেন্দিখিনি প্লেট এখনলৈ উলিয়াই ল'ম এতিয়া সেই একেটা কেৰাহীতে মই অকণমান তেল লৈ লৈছোঁ এয়া লৈছোঁ তেল আৰু তেলখিনি গৰম হ'বলৈ দিম এয়া আমাৰ তেল গৰম হৈ গ'ল আৰু এতিয়া ইয়াত মই সৰুকৈ কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ আৰু এইখিনি আমি ৰঙা হোৱালৈকে ভাজি ল'ব লাগিব আৰু ইয়াত মই 2টা কেঁচা জলকীয়া এনেকৈ দুফালকৈ দি দিছোঁ আৰু ইয়াত এতিয়া দি দিছোঁ 1 চামুচ আদা নহৰু পেষ্ট আৰু এইখিনি ভালদৰে লৰাই ল'ম আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভালদৰে ভাজি ল'ম এইখিনি চাওক আমাৰ ভজা হৈ গ'ল আৰু এতিয়া ইয়াত দি দিম মই অলপমান হালধি ইয়াত মই গোটেই মছলাখিনি দি দিম সেইকাৰণে আপোনালোকে জুইটো অকণমান ল' কৰি ল'ব নহ'লে মছলাখিনি জ্বলি যাব পাৰে আৰু দিছোঁ এতিয়া ইয়াত অকণমান ধনিয়া গুড়ি আৰু দি দিছোঁ অকণমান জিৰা গুড়ি আৰু ইয়াত দি দিছোঁ কাশ্মীৰ ৰেড চিলি আপোনালোকে নৰ্মেল ৰেড চিলি ইউজ কৰিব পাৰে কিন্তু আমাৰ ঘৰত জ্বলাটো অকণ কম খাওঁ কাৰণে কাশ্মীৰ ৰেড চিলি লৈছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম 1 মিনিটমান জুইটো কিন্তু কম ৰাখিব দেই নহ'লে মছলাখিনি জ্বলি যাব পাৰে এইখিনি আমাৰ ভজা হৈ গ'ল আৰু এতিয়া ইয়াত মই 2টা বিলাহী পেষ্ট বনাই দি দিছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম আমাৰ এই গোটেই মছলাখিনি যেতিয়ালৈকে তেল এৰিবলৈ নলয় তেতিয়ালৈকে ভালদৰে ভাজি ল'ম মই ঢাকন দি ভাজি আছোঁ আৰু মাজে মাজে লৰাই মেলি থাকিব নহ'লে এইখিনি লাগি ধৰিব পাৰে এয়া চাওক আমাৰ মছলাখিনি ভজা হৈ গ'ল মছলাখিনিয়ে তেল এৰিবলৈ ধৰিলে মানে এইখিনি আমাৰ ৰেডি হৈ গ'ল আৰু মছলাখিনি আমি সদায় যিমান পাৰোঁ ভালদৰে ভাজিব লাগে লৰালৈ কৰিব নালাগে কাৰণ মছলাখিনি যিমানেই ভজা যায় ন চব্জিখন খাবলৈ সিমানেই বেছি টেষ্টি হয় আৰু এতিয়া ইয়াত দি দিম দৈখিনি আপোনালোকৰ ওচৰত যদি দৈ নাথাকে তেন্তে দৈটো স্কিপো কৰিব পাৰে তেতিয়া আপোনালোকে এই মছলাখিনি যে আমাৰ ৰেডি হ'ল যে তাতে অকণমান গৰম পানী দি দিব পাৰে আৰু গৰম পানীখিনি উতলিলে তাত ভেন্দিখিনি দি দিলে হৈ গ'ল আৰু এইখিনি মই দৈখিনি ইয়াত দি দিলোঁ মই দৈখিনি ফেটি নললোঁ কাৰণ মোৰ লৰালৰি হৈছিলে আৰু দৈখিনি অকণমান বেছি ডাঠো হয় আৰু মই ইয়াত দিয়াৰ পাছতেই ভালদৰে ফেটি লৈছোঁ আপোনালোকে ইচ্ছা কৰিলে দৈখিনি ইয়াত দিয়া আগতেই ফেটি ল'ব পাৰে ভালদৰে মিহি কৰি আৰু এইখিনি মই ভালদৰে লৰাই লৈছোঁ আৰু এই দৈখিনি মোৰ অকণমান ডাঠ হয় সেইকাৰণে অকণমান পানী দি ল'ম আপোনালোকৰ দৈখিনি যদি পাতল হয় তেন্তে পানী নিদিলেও একো কথা নাই কিন্তু আপোনালোকৰ মনৰ ইচ্ছা গ্ৰেভিটো কিমান আপোনালোকে পাতল মানে ডাঠ কৰিব বিচাৰে যদি ডাঠ কৰিব বিচাৰে তেন্তে পানী নিদিলেও হয় যদি পাতল কৰিব বিচাৰে তেন্তে পানী অকণমান দি দিব পাৰে এইখিনি মই এতিয়া ভালদৰে লৰাই লৈছোঁ এয়া চাওক মই পানী অকণমান দি দিছোঁ আৰু তাৰ পাছতো আকৌ এবাৰ লৰাই লৈছোঁ আৰু এতিয়া ইয়াত মই অকণমান দি দিছোঁ নিমখ মই আগত দিয়া নাছিলোঁ এতিয়াই দিছোঁ নিমখ আৰু ইয়াত মই অলপ চেনিও দিছিলোঁ আপোনালোকক দেখাবলৈ নহ'ল ভিডিঅ' কৰিবলৈ নহ'ল থাকি গ'ল সেইকাৰণে এনেকৈ কৈ দিছোঁ আপোনালোকে অকণমান চেনিও দি দিব আৰু এতিয়া এইখিনি মই ঢাকন মাৰি উতলিবলৈ দিম এয়া চাওক আমাৰ উতল আহি গ'ল দৈখিনিও তেল এৰিবলৈ ধৰিলে এতিয়া ইয়াত মই দি দিম আমি ফ্ৰাই কৰি ৰখা ভেন্দিখিনি এতিয়া ভেন্দিখিনি লৰাই মেলি ঢাকন দি প্ৰায় 10 মিনিটমান সিজাই ল'ম তাৰপিছত আমাৰ ভেন্দি তৰকাৰী ৰেডি হৈ যাব মাজে মাজে খালি লৰাই মেলি চাই থাকিব আমাৰ পোৱালি খাবলৈ উৎপাত লাগিছে খালি কেনেকুৱা হৈছে মজা হৈছে টেষ্ট কৰিবলৈ মই বনোৱাৰ পৰা ইয়াক টেষ্ট কৰিবলৈ লাগে কৈছে এতিয়া অকণমান সিজিছে দিটো বোলো এয়া চাওক আমাৰ এইখিনি ৰেডি হৈ গ'ল খাবলৈ আৰু আপোনালোকে ইয়াত মানে হোৱাৰ পাছত এতিয়া আপোনালোকে ইয়াত ধনিয়া দি দিব পাৰে অকণমান সৰহকৈ যদি ধনিয়া নাথাকে তেতিয়া কচুৰি মেথি দি দিব পাৰে মোৰ ওচৰত ধনিয়াও নাই কচুৰি মেথিও নাই আজি 2 কিলোমান মান ধনিয়া আছিলে তাকে দি দিলোঁ আৰু আপোনালোকে শেষত অকণমান গৰম মছলা দি দিব দেই মানে ধনিয়া দিয়া আগত দিব গৰম মছলাখিনি মই পাহৰি গৈছিলোঁ পিছত দিয়া হ'ল আৰু এইখিনি আমাৰ ৰেডি হৈ গ'ল মান ধনিয়াও সেই 2 কিলাই আছিলে ৰাতি আনিবলৈ যাবলৈ বেয়া পালোঁ সেয়াকে দি দিলোঁ আৰু এয়া চাওক আজি আমাৰ মছলা ভেন্দি ৰেডি হৈ গ'ল
এয়া বেছিকৈ ৰুটিৰ লগত খাবলৈ বেছি টেষ্টি লাগে আৰু পোলাওৰ লগত আৰু আপোনালোকে এয়া ভাতৰ লগতো খাব পাৰে হেল্ল' ফ্ৰেণ্ডছ এতিয়া ভাত পানী খাই বৈ আহি গ'লোঁ আৰু ভেন্দি যে তৰকাৰীখন খাবলৈ বহুত বেছি টেষ্টি হৈছিলে আৰু আমি ভাবোঁ মাছ মাংস হ'লেহে ভাতকেইটা খাই ভাল লাগিব টেষ্টি লাগিব মানে তেতিয়া ভাতকেইটা খাব পাৰিম এয়া নহয় আচলতে এনেকৈ কিছুমান নৰ্মেল চব্জিও আমি যদি ভালদৰে যদি বনাই খাওঁ ন তেতিয়াও খাবলৈ বহুত টেষ্টি হয় আজি ভাতকেইটা খাই বহুত ভাল লাগিলে খাবলৈ বহুত টেষ্টি হৈছিলে আৰু আপোনালোকে যদি এনেকৈ খাই নাই পোৱা তেন্তে ট্ৰাই কৰি চাবচোন খাবলৈ বহুত বেছি ভাল লাগে আৰু মোৰ চব এইটো কি হৈছে এনেকৈ গুটি মানে মাজে মাজে কেতিয়াবা এটা উঠে ন কেতিয়াবা এইখিত উঠে মোৰ বহুত ভাল লাগে আপোনালোকৰ এনেকুৱা কোনোবা আছে নেকি জনাবচোন দে এনেকৈ এটা দুটা গুটি উঠিলে ভাল পোৱা মোৰ ভাল লাগে আৰু এইখিতটো উঠাটো ফুটুৱাই দিলে মই শুই থাকোঁতে মনে মনে বায়ে আৰু এহেঁতি নহয় বাৰো টিকলা গুটি ফুটোৱাত এনেকুৱা এক্সপাৰ্ট নহয় মানে গুটিটা উঠিবই নোৱাৰে সিহঁতি ফুটুৱাই দিয়ে আৰু মোক বায়ে সৰু থাকোঁতে এবাৰকে যে এটা গুটি যদি উঠে ন ফুটোৱা মানে তাইক যদি মই ফুটুৱাবলৈ দিওঁ নহয় তাই মোক আনকি পইচাও দিয়ে তোক মই বোলে পইচা দিম ফুটুৱাই দিওঁ দে তেনেকৈ কৈ দিম মই কিন্তু এনেকৈ ফুটাব বুলিব নোৱাৰোঁ কাৰণ বহুত ভয় লাগে মই নিজেও ফুটাব নোৱাৰোঁ বেলেগেও ফুটাব নোৱাৰোঁ সেইকাৰণে এটা উঠিছে তেতিয়া মই বচাই আছোঁ এহেঁতি ফুটাবলৈ বহুত কেইবা ট্ৰাই কৰি আছে কিন্তু পৰা নাই মই নিদিওঁ মই এনেকৈ এটা উঠি দিলে ভাল লাগে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে মানে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু সদায়নো কি ক'ম ন যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে গম পাইছে কি কৰিব লাগে সেইকাৰণে আজি নকওঁ আৰু তেন্তে আজিলৈ আহোঁ সকলো হেপী থাকক বাই বাই শুভৰাত্ৰি